নমস্কাৰ বন্ধুসকল ব্ৰাদাৰ্ছ বিগাৰী এণ্ড কালিফিকেশ্যন চেনেলটোৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যোৱাকালি সন্ধিয়া মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত মই কৈছিলোঁ যে কেনেকৈ পোৱালিৰ বজাৰ বেয়া হোৱা প্ৰভাৱটো আমাৰ ফাৰ্মত পৰিব নিদিয়াকৈ ফাৰ্মখন চলাই নিব পাৰোঁ বা ষ্টাৰ্টিঙত আমি কেইজনী লৈ পেলাই আৰম্ভ কৰিলে আমি এই সমস্যাবোৰ কমকৈ পাম তাৰ ওপৰত ভিত্তি কৰি পেলাই মই ভিডিঅ'টো বনাইছিলোঁ কাৰোবাক ডিমোটিভেট কৰাৰ উদ্দেশ্যৰে সেই ভিডিঅ'টো মই আপলোড কৰা নাছিলোঁ আৰু যদি সঁচাই মোৰ ভিডিঅ'টো চাই পেলাই কোনোবাই ডিমোটিভেট হৈছে তেতিয়াহ'লে তেওঁৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ হাতজোৰ কৰিছোঁ ভুল মোৰো হ'ব পাৰে ময়ো কোনো ভগৱান নহয় ময়ো কোনো একেবাৰে বহুত ওপৰৰ মাল নহয় গতিকে ভুল মোৰো হ'ব পাৰে তো তাৰ কাৰণে মই আপোনালোকৰ ওচৰত হাতজোৰ কৰি পেলাই ক্ষমা বিচাৰিছোঁ একচুৱেলি মই ডিমোটিভেট কৰাৰ উদ্দেশ্যৰে ভিডিঅ' কেতিয়াও নবনাওঁ আৰু যিখিনি ভিডিঅ' বনাই পেলাই মই মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিছোঁ সেয়া কোনো থিয়ৰিকেলি পোৱা এক্সপিৰিয়েঞ্চ নহয় মই নিজে প্ৰেক্টিকেলি ফাৰ্মত থাকি পেলাই যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ সেইখিনিহে শ্বেয়াৰ কৰিছোঁ ধৰক কিবা এটা সমস্যাই মোৰ ফাৰ্মত দেখা দিছে আৰু সেই সমস্যাটো মই সমাধান কৰি উঠাৰ পিছতহে সেই চলিউশ্যনটো আপোনালোকৰ মাজত ভিডিঅ'ৰ জৰিয়তে লৈ আহোঁ গতিকে ইয়াতে কোনো থিয়ৰিকেলি বস্তুবিলাক মই আপোনালোকৰ মাজত লৈ অহা নাই যিখিনি ৰিয়েলিটি সেই ৰিয়েলিটি বস্তুখিনিহে মই আপোনালোকক ক'ব বিচাৰিছিলোঁ এতিয়া ধৰক অকল আমি প্ৰফিটৰ কথাহে আলোচনা কৰোঁ কিমানখিনি কষ্ট হয় কিমানখিনি আমি মেনেজ কৰিবলগীয়া হয় সেই বস্তুখিনিতো বহুতে নকয় ইউটিউবাৰসকলেতো নকয়ে লগতে কিছুমান ফাৰ্মাৰ আছে ডাঙৰ ডাঙৰ ফাৰ্মাৰবিলাকে কিছুমান বস্তু ছিক্ৰেট ৰাখে মোৰ নিচিনাকৈ খোলাখুলিকৈ নকয় মই কিন্তু গোটেইখিনি খোলাখুলি কওঁ এতিয়া কিবা এটা বেমাৰ হৈছে কোনোবাই ফোন কৰিলে মই গোটেই চলিউশ্যনখিনি দিব চেষ্টা কৰোঁ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা দেই মই কাৰো পৰা সুধি পেলাই বা কাৰোবাৰ পৰা চলিউশ্যন কিবা কৰি পেলাই সেইখিনি বস্তু মই আপোনালোকক নিদিওঁ মই যিখিনি এক্সপিৰিয়েঞ্চ মানে কৰিছোঁ যিখিনি মই বস্তুটো কৰি পেলাই নিজে ৰিজাল্ট পাইছোঁ সেই বস্তুখিনিহে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ তো বন্ধুসকল আপোনালোকে ডিমোটিভেট নহ'ব আপোনালোকে যিখিনি পাৰে কৰি থাকিব যদি বজাৰটো বেয়া হৈছে লাহে লাহে গাহৰিটো কমাই পেলাই আপোনালোকে যিখিনি কণ্ট্ৰল কৰিব পাৰে যিখিনি আপোনালোকে মেনেজ কৰিব পাৰে সেইখিনি ৰাখক বজাৰটো এদিন ভাল হ'বই এতিয়া ইউটিউব চাই পেলাই বহুতে খুলিছে বহুত সপোন দেখি পেলাই খুলিছিলে কিন্তু মেনেজ কৰিব নোৱাৰিলে এতিয়া দানা দিব নোৱাৰে তো বহুতৰে ফাৰ্ম নষ্ট হৈ গৈছে অলৰেডি তো লাহে লাহে ভাল অৱস্থাত আহিব যেতিয়া গোটেইখিনি বস্তু এটা লিমিট হ'ব এতিয়া যধে মধে গাহৰি ফাৰ্ম আৰম্ভ কৰিছে ষ্টাৰ্ট কৰিছে এতিয়া ফাৰ্মটো বন্ধ কৰিবৰ কাৰণে যেনেকৈ তেনেকৈ মানে কি যেনেকৈ পাইছে তেনেকৈ পোৱালি বিক্ৰী কৰি আছে বা ডাঙৰ গাহৰিবিলাক বিক্ৰী কৰি আছে তো তেনেকুৱা ধৰণৰ সমস্যাবোৰ এতিয়া আহিছে সেই সমস্যাবোৰ মানে পাৰ্মানেণ্টলি নহয় এইবিলাক আপোনাৰ আজি আছে কাইলৈ ঠিক হৈ যাব তো সেইখিনি বস্তুখিনি আমি ঠিক কৰিবলৈ হ'লে ধৈৰ্য ধৰিব লাগিব সেইখিনি বস্তু ভাল হোৱালৈকে আমি ধৈৰ্য ধৰিব লাগিব তো তাৰ কাৰণে মই কৈছোঁ আপোনালোকে বহুত বেছি গাহৰি নলোৱাটোৱে ভাল লাহে লাহে আপোনালোকৰ ফাৰ্মখন ডাঙৰ কৰিব তেতিয়া আপোনাৰ বহুত বেছি ভাল হয় বস্তুখিনিও ভালকৈ বুজি পাব আপোনালোকে কষ্ট কিমানখিনি হয় কিমানখিনি মেনেজ কৰিবলগীয়া হয় কিমানখিনি দানা এজনী গাহৰিয়ে খাই বা এটা গাহৰিক আমি 18-20 হাজাৰ টকা পাবলৈ কিমানখিনি খুৱাব লগা হয় সেইখিনি বস্তুটো আপোনালোকে এতিয়া কেলকুলেশ্যন কৰি পেলাই কিমানখিনি গাহৰি ৰাখিব পাৰিব তেতিয়া আপোনালোকে নিজে কেলকুলেশ্যন কৰি পেলাই ফাৰ্মখন চলাই নিব পাৰিব কিন্তু যধে মধে আপোনালোকে ইউটিউবত দেখিলে যে এজনী মাইকীৰ পৰা হাজাৰ টকা লাখ টকা ইনকাম কৰিব পাৰে তো ইনকাম কৰিব পৰা গৈছিল এতিয়া কিন্তু চিটুৱেশ্যনটো অলপ বেলেগ হৈছে আগৰ সেই চিটুৱেশ্যন নাই আগতে মানে গাহৰি পোৱালি 3 মাহ 4 মাহ কেতিয়াবাতো 6 মাহ আগতে বুকিং কৰিবলগীয়া হৈছিল কিন্তু এতিয়া সেই চিটুৱেশ্যন নাই আৰু এতিয়া বুকিং কৰিবলৈ হ'লেও ভাল কোৱালিটিৰ পোৱালি হ'লেও 1-1.5 মাহৰ ভিতৰত মানে পোৱালি পোৱা যায় আৰু গতিকে আপোনালোকে ডিমোটিভেট নহ'ব আৰু যদি মোৰ ভিডিঅ'বিলাক চাই পেলাই আপোনালোকে একো এটা সহায় পোৱা নাই বা একো এটা আপোনালোকৰ হেল্প হোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক আপোনালোকে ইগন'ৰ কৰিব পাৰে